ফ্ৰেন্ডছ নমস্কাৰ কি খবৰ আপোনালোকৰ সকলোৰে নিশ্চয় সকলো ভালে আছে চাগে আপোনালোকৰ আশীৰ্বাদত বৰ্তমান আমিও ভালে আছো আজি মই এটি সৰু ভিডিও লৈহে আপোনালোকৰ ওচৰলৈ আহিছো মই আসলতে অসমৰ পৰা অংগঠাৰ আচাৰ অৰ্ডাৰ কৰিছিলো ভাবিলো আপোনালোককো অকনমান দেখাই দিও আপোনালোকে সকলোৱে জানে যি সকলে খাইছে আৰু যি সকলে নাম শুনিছে কোনে বনাইছে এই অংগঠাৰ আচাৰ আমাৰ সকলোৰে পৰিচিত beharbari outpostৰ মনি ইমান ধুনিয়া তেওঁলোকে আচাৰখিনি বনাইছে তেওঁলোকে তাতে বেছি মছলা ব্যৱহাৰ কৰা নাই ইমান ধুনিয়াকৈ বনাইছে আৰু কোনো ধৰণৰ তেওঁলোকে কেমিকেল মিক্স কৰা নাই আমি যেতিয়া আচাৰ অৰ্ডাৰ কৰিছিলো তেতিয়াই তেওঁলোকে কৈছিলে যে আমি ইয়াতে কোনো ধৰণৰ কেমিকেল মিক্স কৰা নাই আপোনালোকে আচাৰখিনি ৰ'দত দি থাকিব ইমান ধুনিয়া বনাইছে ইমান ভাল লাগিছে আচাৰখিনি খাই ভাবিলো আপোনালোককো অকনমান দেখাই দিও আহকচোন মইনো কি আচাৰ অৰ্ডাৰ কৰি আনিলো আপোনালোকেও চাওক এয়া হল গাছ কাইটি বাঁহগাজৰ আচাৰ এয়া হল ঔটেঙাৰ আচাৰ ঔবাই আৰু এয়া হল মিহিগুণ্ডা ভোট জলকীয়াৰ সৈতে বাঁহগাজৰ আচাৰ আৰু এইটো হল আমাৰ কিং জলকীয়া ভোট জলকীয়াৰ আচাৰ ইমান ধুনিয়াকৈ বনাইছে আচাৰখিনি বহুত ধুনিয়া হৈছে খাবলৈ আৰু এয়া আমি খাবলৈ উলিয়াই লৈছো মচুমাহৰ দাইল ঔটেঙাৰ আচাৰ বাঁহগাজৰ আচাৰ বাঁহগাজ আৰু ভোট জলকীয়াৰ আচাৰ ভোট জলকীয়া আচাৰৰ সৈতে আলু পিটিকা বিনছ আৰু আলু ভাজি আৰু লগত ডিম আপোনালোকে কেনেকুৱা পালে প্লিজ আপোনালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাব যদি মোৰ ভিডিওবোৰ চাই আপোনালোকে ভাল পাইছে তেনেহলে প্লিজ লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিওসমূহৰ নটিফিকেশন বিলাক আপোনালোকে আগতীয়াকৈ পায় আৰু আগতীয়াকৈ আপোনালোক সকলোলৈকে পোহৰৰ উৎসৱ দীপাৱলীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু দীপাৱলীৰ এই বন্তি গছে আপোনালোকৰ সকলোৰে জীৱনলৈ যেন সুখ সমৃদ্ধি কঢ়িয়াই আনে তাৰে কামনাৰে আজিলৈ আহিছো আকৌ নেক্সট ভিডিঅ'ত লগ পাম বাই বাই